নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইফালে এয়া দেহা মানুহ গা পা ধুৱাই মেলি ৰেডি কৰি আনিলোঁ আৰু খাই বৈ আজৰি হ'লোঁ। ৰাতিপুৱা ভাত খালোঁ। আপোনালোকে খোৱা বোৱা কৰিলেনে? আৰু আজি আমাৰ দেহা মানুহ এফালে যাব। ক'লৈ যাব কৈ দিয়া আকৌ? আইতামাৰ দুপৰীয়া ভাত খাই যাম। আজি মা আহিব। মায়ে মানে স্কুল পৰীক্ষা আদায় হোৱাৰ দিনাৰ পৰাই যাবলৈ লাগে। তাৰপিছতে আজি ক'লোঁ বোলো তই লৈ যাহি। মোৰ যিহেতু ঘৰত অকলশৰীয়া মিস্ত্ৰীও লাগিছে, আকৌ ভাওনাৰ সমাৰোহ আছিলে, ভাওনাও চাবলৈ বোলো এইকেইদিনত নালাগে। তাৰপৰা আজি সেইটো কাৰণে মা আহিব নিবলৈ দেহা মানুহ। হয় নাই দেহা মানুহ? মোলৈ মনত পৰিব নাই? পাৰিব। মই এতিয়া অকল থাকিব লাগিব তাৰপিছতে হ'ব, পিছত আপোনালোকক দেখুৱাই থাকিম দেই। ভিডিঅ'টো চাই থাকিব। বাই বাই কৈ দিয়া এতিয়ালৈ। এইফালে মাটিমাহ তিয়াই থ'লোঁ আৰু এয়া দেহাই মা গা ধুই আনিলেগৈ। মা মানে পটাপট আহিছে আৰু তাক যিহেতু নিবলৈ আহিছে, গতিকে বেগ চেগ একো অনা নাই। আহিছে আৰু দুপৰীয়া ভাত পানীকেইটা খাই পেলাই যাবগৈ। ঘৰত যিহেতু মাও চববিলাক কৰিবলগীয়া হয়। আৰু এয়া দেহা মানুহৰ কাৰণে কিবা কিবি আনিছে আৰু সেইফালে এতিয়া মাক বহিবলৈ দিলোঁ। তাৰপাছতে এইবিলাক মায়ে লৈ আহিছিলে, বিস্কুট ভুজিয়া আৰু দেহাৰ কাৰণে চিপছ, এইবিলাক কিবা কিবি লৈ আহিলে। আৰু এইফালে এয়া মাক চাহকাপ দি ল'লোঁ। চাহকাপ দি পেলাই এয়া ময়ো মিস্ত্ৰীৰ ওচৰতে খাওঁগৈ বুলি চাহকাপ লৈ আহিলোঁ। আৰু এইফালে মিস্ত্ৰীক চাহ খাবলৈ দিলোঁ। মিস্ত্ৰী আজি কাম কৰি আছে, আজি লিণ্টাৰটো ঢালিব। আৰু এইফালে মায়ে কাপোৰ কানি সলাই দেখিছেনে, একেবাৰে কামত লাগিয়ে গ'ল। আৰু মই এইফালে দালি বহালোঁ, ভাত হ'ল, গুটি আলু ভাজিছোঁ। আৰু এয়া মায়ে মিক্স ভাজিটোৰ কাৰণে পাচলি কাটি দিছে। যিমান শাক দিলেও মানে নিজে কৰিবই। তাৰপিছতে এয়া ভাত পানী খুৱাই পেলাই মায়ে মই অকণমান বহি কথা পাতিলোঁ। আৰু দেহাক এয়া খাবলৈ দিলোঁ দেখিছেনে, দালি ভাত মানে অকণমান দালি দিছোঁ। আৰু এইফালে মিস্ত্ৰীক দি ল'লোঁ খাবলৈ। এতিয়া মিস্ত্ৰীয়ে খালে আৰু মিস্ত্ৰীয়ে খাই উঠাৰ পিছতে আমি এতিয়া মায়ে মই খাই আছোঁ। আৰু আজি বনালোঁ মাটি দালি। মায়ে মাটি দালি খাই ভাল পায় আৰু ঔটেঙা দি পেলাই বনাইছিলোঁ। তাৰপিছতে জ্বলা ভাজি এটা বনালোঁ, গুটি আলু ভাজিলোঁ আৰু তেনেকৈয়ে খালে। মায়ে যিহেতু মাংস চাংস বৰকৈ ভাল নাখায় মানে, সেইটো কাৰণে মাংস চাংস গোটোৱাও নহ'লে। আৰু এইফালে এতিয়া আবেলি সময় হ'ল, দেহাও যাব হ'ল। মই এয়া দেহাকে মাকে আগবঢ়াবলৈ বুলি ৰাস্তা মূৰলৈ ওলাই আহিছোঁ। সেয়া এতিয়া দেহা যাবগৈ আৰু তাৰ ফূৰ্তি লাগিছে, কিন্তু মোৰ বেয়াও লাগিছে। এনেকৈ আঁতৰত মানে থাকি পোৱা নাই নহয়, এনেকৈ অকলে। ময়ো এতিয়া অকল থাকিব লাগিব, মনত পৰি থাকিব। আৰু সি কিন্তু ভাল পাইছে। ভাওনাখন থকাৰ কাৰণে নহ'লে এক্সামৰ শেষতে যোৱা কথা। আৰু এতিয়া এয়া থ'বলৈ আহিলোঁ মই। ওপৰত নল'বা আকৌ, এনেকৈ হাতত ল'ব লাগিব। মোৰ পইচা বেগটো ওপৰতে আছে নে সোমাই গ'ল নহয়। মই এইকণৰ পৰা যা। দেহা বাই। খুব ফূৰ্তি পাইছে সি। আকৌ দেহাহঁত গৈ থাকোঁতেই দেউতা সকামৰ পৰা আহিছিলে। আজি ভাগৱত আছিলে আৰু তাৰে প্ৰসাদৰ টোপোলা এটা আমাৰ ঘৰলৈ বুলি দেউতাই দি পঠালে। এয়া দেউতা সকাম পৰা আহিলেগৈ। এইবোৰ গোটেই কাপোৰ চেণ্ডেল আৰু কেম আনিব লাগে, মানে নেযায় থওঁ পাতিছে সেইখন। তাৰপৰা এতিয়া আহিলোঁ। আৰু ময়ো চাৰিআলিলৈ নগ'লোঁগৈ বাৰু। দোকানলৈ মানুহ অহা দেখি মই ঘূৰি আহিলোঁ, সিহঁতি গ'ল। তাৰপিছতে এয়া মিস্ত্ৰীয়ে কামত লাগিয়ে আছে, আবেলিও হ'ল। গতিকে মোৰ এতিয়া মিস্ত্ৰীক চাহ তাহ দিবৰ সময় হ'ল। আৰু চাহ তাহ দি মেলি বাকী ঘৰুৱা কামবিলাকতো লাগোঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।